মই ৰুমি বৰাই আপোনালোকলৈ এৰি দিছোঁ মোৰ 5-6খনি লগতে আগবঢ়াইছোঁ ভ্ৰমণ ডায়েৰীৰ কিছু অনুভৱ। ভ্ৰমণ কৰি মই খুবেই ভাল পাওঁ। এবাৰ বিদেশ ভ্ৰমণৰো সুবিধা পাই ফুৰি আহিলোগৈ স্কটলেণ্ড আৰু ইংলেণ্ডৰ কেইবাখনো সুন্দৰ ঠাই। কেম নদীখনেৰে আগুৰি থকা কেম্ব্ৰিজ বিশ্ববিদ্যালয়খন দেখি এনে লাগিল যেন এইমাত্ৰ এজাক বৰষুণে ধুই গোটেই চৌহদটো নিকা কৰি থৈছে। নটিংহাম ইউনিভাৰ্চিটিৰ চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া, প্ৰদূষণৰ প্ৰভাৱ ক'তোৱেই দেখা নাপালোঁ। এডিনবৰাত পৃথিৱী বিখ্যাত ফ্ৰিঞ্জ ফেষ্টিভেল চোৱাৰ সৌভাগ্য ঘটিল। বিভিন্ন খেল-ধেমালি, নানা অভিনয়, নাচ-গান আদি উপভোগ কৰি খুব ভাল লাগিল। গোটেই চহৰখনেই উৎসৱমুখৰ হৈ পৰিছিল। মায়ামী নগৰী লণ্ডনত এফালে আধুনিকতাৰ প্ৰভাৱ, আনফালে ৰাজকীয় আদব কায়দা। লণ্ডন ব্ৰিজত ভৰি দিয়াৰ সময়ত এনে লাগিছিল যেন এয়া সপোন নে দিঠক। লিভাৰপুলৰ ৰোমাঞ্চকৰ খেলত ভাগ লৈ খুব আনন্দিত হৈছিলোঁ। লগতে অলপ ভয়ো লাগিছিল। ওপৰত ঘূৰি থাকোঁতে এনে লাগিছিল যেন ই মাত্ৰ মোক সাগৰত পেলাই দিব। মানচেষ্টাৰত নেশ্যনেল ফুটবল মিউজিয়ামটোত বিশ্ববিখ্যাত ফুটবল খেলুৱৈ পেলেৰ সকলো বস্তুৱেই সযতনে থোৱা দেখিলোঁ। এইটো মিউজিয়ামতে হেলনীয়া লিফ্টত উঠিবলৈ পালোঁ। সৰুৰে পৰা শুনি থকা অক্সফৰ্ড ইউনিভাৰ্চিটিখন এতিয়াহে দেখিবলৈ পালোঁ। দেখি এনে লাগিল এইখনত যদি কেতিয়াবা পঢ়িবলৈ পালোঁ হয়। শেফিল্ড চহৰত নিজে গাড়ী চলাই পিক ডিষ্ট্ৰিক্টৰ মাজেৰে যোৱাৰ মুহূৰ্তবোৰ এতিয়াও মোৰ মনত সজীৱ হৈ আছে, যেন মই এখন আঁকি থোৱা ছবিৰ মাজেদিহে গৈ আছোঁ। ইমান সুন্দৰ প্ৰাকৃতিক দৃশ্য। বিদেশ ভ্ৰমণৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ বহুতো ভ্ৰমণ কাহিনী মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। হৈ থাকিবলৈ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেল আৰু নটিফিকেশ্যন পাই থাকিবলৈ বেল আইকনটো বজাবলৈ নাপাহৰিব।